নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' আপোনালোকৰ বাবে আজি লৈ আহিছোঁ কেইযোৰমান ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ যোৰা আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এইযোৰ চাওক এইযোৰ হৈছে মিক্স টছৰ যোৰা ইমান সুন্দৰ হয় কাপোৰযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব ৰেড আৰু য়েল্লো সূতাৰে ফুলৰ কামখিনি কৰা আছে এয়া চাওক এইখিনি হৈছে চাদৰৰ সাইড পাৰি আৰু এইখন হৈছে ইয়াৰে মেখেলা মিক্স টছৰ হয় এইটো হৈছে ব্লাউজৰ পিস যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে এই কাপোৰযোৰ ল'ব পাৰিব এই কাপোৰযোৰ প্ৰাইস হৈছে 2950 টকা এইযোৰ মেৰুন আৰু কপাৰ গুণাৰে ফুলৰ কামখিনি কৰা আছে চাওকচোন খুবেই সুন্দৰ হয় কাপোৰযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব যে আঁচলৰ ডিজাইন এইটো আৰু এইকেইটা হৈছে ইয়াৰে সাইড পাৰি এইখন হৈছে ইয়াৰে মেখেলা ব্লাউজৰ পিস থাকিব চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ ৰেডি কৰিলে খুবেই সুন্দৰ লাগিব আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব এই কাপোৰযোৰো 2950 টকাতে পাব নেক্সট এযোৰ মিক্স টছৰে হয় চাওকচোন খুবেই সুন্দৰ হয় কাপোৰযোৰ মাল্টি কালাৰত ফুলৰ কামখিনি কৰা আছে আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব চাওকচোন খুবেই সুন্দৰ হয় আৰু ৰেডি কৰিলে খুবেই সুন্দৰ লাগিব কাপোৰযোৰ এইকেইটা হৈছে ইয়াৰে সাইড পাৰি এইখন থাকিব মেখেলা লগতে ব্লাউজৰ পিস এইটো ব্লাউজৰ পিস হ'ব আৰু এইখন হৈছে ইয়াৰে মেখেলা আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2950 টকাত নেক্সট এযোৰ দেখাম এইযোৰ মিক্স টছৰে হয় বিন্দি বিন্দি বুটা দিয়া আছে মাজত এসব এইটো হৈছে আঁচলৰ ডিজাইন এইখিনি হৈছে ইয়াৰে সাইড পাৰি খুবেই সুন্দৰ লাগিব কাপোৰযোৰ ৰেডি কৰিলে এইখন হৈছে মেখেলা ৰেড আৰু য়েল্লোৰে কৰা আছে এইখিনি এইটো হৈছে ব্লাউজৰ পিস আপোনালোকে যদি পছন্দৰ ভিতৰত পৰে ল'ব পাৰিব কাপোৰযোৰ এইযোৰ ল'ব পাৰিব মাত্ৰ 2850 টকা এইযোৰ এইযোৰ খুবেই সুন্দৰ হয় মেৰুন কালাৰত আছে কাপোৰযোৰ চাওকচোন চাদৰখন কিমান ধুনীয়া গোটেই গাতে বুটা বাছি দিছে সৰু সৰুকৈ বুটা বসা হৈছে কাৰণ সৰু সৰু বুটা বিচাৰিছিলে যিখিনি কাস্টমাৰে মোৰ কৈছিলে মানে সৰু সৰু বুটা লাগে মাজত হেয়া কাপোৰযোৰ খুবেই সুন্দৰ এইখিনি হৈছে সাইড পাৰি চাওকচোন এইযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব নেক্সট আৰু দেখাওঁ এইযোৰ চাওক আঁচলৰ ডিজাইনটো খুবেই ধুনীয়া কাপোৰযোৰৰ
এইটো আঁচলৰ ডিজাইন। গোটেই গাতে বিন্দি বিন্দি বুটা থাকিব কাপোৰযোৰ। ৰেড আৰু ব্লু কালাৰে ফুলৰ কামখিনি কৰা আছে। এইখিনি হৈছে সাইড পাৰি। এইখন হৈছে ইয়াৰে মেখেলা। এইটো হৈছে ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই কাপোৰযোৰো ল'ব পাৰিব মাত্ৰ 2950 টকাত। এইযোৰ দেখাওঁ। এইযোৰ মিক্স টচৰে হয়। পাৰিকেইটা লগালে খুবেই সুন্দৰ লাগিব কাপোৰযোৰ। মেৰুন এণ্ড য়েল্লো ফুলৰ কামখিনি কৰা আছে। এইখিনি হৈছে সাইড পাৰি চাদৰৰ। খুবেই সুন্দৰ লাগিব কাপোৰযোৰ ৰেডি কৰাৰ পিছত। চাওকচোন, এইখন হৈছে মেখেলা। খুব সুন্দৰ লাগিব কাপোৰযোৰ। যিসকলে অলপ চিম্পলত পিন্ধিম বুলি ভাবে তেওঁলোকৰ কাৰণে আজিকালি এইবোৰে বেছি চলিছে। এইযোৰ চাওকচোন কিমান সুন্দৰ হয়। মেৰুন আৰু গোল্ডেন গুণাৰে ফুলৰ কামখিনি কৰা আছে। মাজত গোটেই গাতে মেৰুন কালাৰে ফুলৰ কামখিনি কৰা আছে। গোটেই গাতে বুটা বাছি দিয়া হৈছে চাদৰৰ। আৰু এইখিনি হৈছে, এইটো হৈছে ব্লাউজৰ পিচ। এইকেইটা হৈছে সাইড পাৰি। ৰেডি কৰাৰ পিছত খুবেই সুন্দৰ লাগিব। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব মাত্ৰ 2850 টকা। এইযোৰ দেখাব লৈছোঁ টচ কটনৰ। চাওকচোন, প্ৰিমিয়াম কোৱালিটিৰ হয়। খুবেই সুন্দৰ কাপোৰযোৰ। মিক্স টচৰ দৰে লাগিছে। চাওকচোন, টচ কটন। খুবেই সুন্দৰ হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইখন হৈছে মেখেলা। আহল বহল থাকিব কাপোৰযোৰ। এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো যথেষ্ট ডাঙৰকৈ দিছে। এইখিনি হৈছে সাইড পাৰি চাদৰৰ। চাওকচোন, খুবেই সুন্দৰ লাগিব ৰেডি কৰিলে কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1650 টকাত। এইযোৰ টচ কটনৰে হয়। আঁচলৰ ডিজাইনটো এনেকৈ থাকিব। এইকেইটা হৈছে সাইড পাৰি। এইখন হৈছে মেখেলা। এইটো ব্লাউজৰ পিচ। এই যোৰাটো ল'ব পাৰিব মাত্ৰ 1600। পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। আৰু যিসকলে মোৰ দোকানখনৰ এড্ৰেছ নাজানে তেওঁলোকৰ বাবে আকৌ কৈ দিছোঁ। দোকানখন হৈছে জাৰগাঁৱত, মৰিগাঁও ডিষ্ট্ৰিক্ট হয় জাৰগাঁও। আপোনালোকে আহিলে পাই যাব, ডেকা মাৰ্কেট জাৰগাঁৱত আছে। এইটো কালেকশ্যন। এইযোৰ টচ কটনেৰে হয়। চাওকচোন কিমান সুন্দৰ লাগিছে কাপোৰযোৰ। পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ ল'ব পাৰিব মাত্ৰ 1500ত। নেক্সট এইযোৰ দেখাওঁ। এইযোৰ হৈছে টচ কটনৰে হয়। খুবেই সুন্দৰ হয় কাপোৰযোৰ। কালাৰটো কিমান ধুনীয়া চাওকচোন। ৰেডি কৰিলে খুবেই ধুনীয়া লাগিব কাপোৰযোৰ। এইটো হৈছে আঁচলৰ ডিজাইন।
খুব সুন্দৰ লাগিব কাপোৰযোৰ। গোটেই গাতে বিন্দি বিন্দি বুটা বচা হৈছে। এইকেইটা হৈছে ইয়াৰে সাইড পাৰি। এইখন হৈছে মেখেলা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই কাপোৰযোৰো ল'ব পাৰিব মাত্ৰ 1550 টকাত। এইটো হৈছে ব্লাউজৰ পিচ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ।